পৰিৱেশ ন সুন্দৰ পৰিৱেশ এতিয়া আমি লখিমপুৰলৈ গৈ আছোঁ বাবুল ছাৰৰ লগত আপোনালোকক ভিডিঅ'টো আপোনালোকে চাব আৰম্ভণিৰ পৰা শেষলৈকে এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যিসকলে নতুনকৈ আহিছে সেইসকলে ভিডিঅ'টো লাইক চেনেলটো ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব ভিডিঅ'টো এয়া বৰনদী অৱস্থিত সমুদ্ৰা নদীৰ পানী নদীৰ পানী দেখাবলৈ চেষ্টা কৰিম আপোনালোকক পানী হৈছে আজি হয় দুই চাইডে গছ আছে কিমান ধুনীয়া লাগিছে যে সদায় গছ মানে কিছুমান মানে ধুনীয়া লগতে ৰাইজসকলে ইয়াত জীয়াই আহিলে নদী বালিটো একদম উত্তম বালি ইয়াৰ পৰাই আমাৰ ঘৰ মানে বনাবৰ কাৰণে বালি নিয়া হৈ সোৱণশিৰি নদীৰ পৰাই হয় সুন্দৰ পৰিৱেশ সোৱণশিৰি নদী এইখন ৰেলৰ হয় মানে বহুত আছে নদীৰ মাজত সৰু দ্বীপ সোৱণশিৰি নদী নহয় জানো ছাৰ হয় হয় ইমান মনোমোহা পৰিৱেশ আমাৰ ওচৰা-ওচৰি হৈছে এইখন ৰেলৰ দলং এতিয়া আমি গৈ আছোঁ এইখন পৰা গৈ আছোঁ আমি জাৰ্ণি কৰি ভালেই লাগিছে ৰাস্তাখন বঢ়িয়া আনন্দ চাহ বাগিচা আনন্দ বাগান হয় চাহ বাগিচা ইয়াত অৱস্থিত ইমান সুন্দৰ লাগিছে আমি ৰখাই আছোঁ Kenapa?
কদম মইনাপুৰত বৰ্তমান সোমালোহি গৈ আছোঁ কিন্তু পোৱাহি নাই পামগৈ আৰু কিন্তু ৰাস্তাবোৰ অলপ বেয়া আছে ইয়াত নহয় জানো ছাৰ চৰকাৰে ইয়াৰ ক্ষেত্ৰত অলপ মনোযোগ দিব লাগে ৰাস্তা পদূলি বেয়া দেখিছোঁ